এয়া চাওকচোন মই ৰাখী বন্ধনৰ কি স্পেচিয়েল গিফ্ট পালোঁ। ৰ'ব আগতে ফাৰ্ষ্টৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ব্লগটো। ৰাতিপুৱা শুই উঠি এনেকৈ কলেজলৈ বুলিয়ে ওলাইছোঁ। ক্লাছ আছে যিহেতু ৰাখী বুলি একো স্পেচিয়েল বন্ধ নাই, সেই বুলি ক্লাছলৈ বুলিয়ে ওলাইছোঁ। আৰু ক্লাছৰ পৰাই বাহিৰে মই গৈছোঁ দোকানলৈ ৰাখী কিনিবলৈ। যিহেতু আজি ৰক্ষা বন্ধন, সেই বুলি দাদাকেইটাৰ লৈতো ৰাখী কিনিব লাগিব দিয়কচোন। আৰু ৰাখী কেইডাল কিনি ময়ো ঘৰমুৱা হ'লোঁ। ঘৰলৈ আহি যিহেতু দিনৰ ভাগত একো ক্লিপছ ল'বলৈ নহ'ল, সেই বুলি ইভিনিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মিনি ব্লগটো। যিহেতু দাদাকেইটা ইভিনিঙতে আহিছিল আৰু প্ৰথমজন যে দাদা দেখিছে সেইজন মোৰ কাজিন হয়। দাদাকো পিন্ধালোঁ, তাৰপিছত বায়ে পিন্ধালে, তেনেকৈ পিন্ধাই লৈ খুৱাই মেলি পঠাই দিলোঁ তাক। আৰু তাৰপিছতে আমাৰ ঘৰত আহিলে আমাৰ ইউনিয়ন মেম্বাৰ কপিল আৰু শুভজিত। আপোনালোকে চাই থাকক, গম পাই থাকিব। সিহঁতকো ৰাখি পিন্ধালোঁ ধুনীয়াকৈ আৰু খুৱাই মিলাই ল'লোঁ। আৰু স্পেচিয়েল গিফ্টটো যে এয়া এইটো চাবই লাগিব, এইটো মানে খোৱা গিফ্টটো। বাৰু এনেকৈতো ৰক্ষা বন্ধনৰ গিফ্ট আনবক্সিং কৰি থাকিম। আপোনালোকে যদি চাব খুজিছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।